আদৰণি জনাব। আৰু ইয়াৰ লগে লগে আমাৰ কবিতা ঘোষণা কৰি কোকৰাঝাৰৰ প্ৰাক্তন জিলা সভানেত্ৰী বড়োৰ প্ৰথম বীৰাংগনা ঠেংকাঠিৰ এখন প্ৰতিচ্ছবি আগবঢ়াই যাব। আৰু ইয়াৰ পিছতে আমাৰ ভোগেনবাৰী ছ'চিয়েল ৱৰ্কাৰ তেখেতে এখন আমাৰে আদৰণি জনাব। আৰু ইয়াৰ লগে লগে আমাৰ কোকৰাঝাৰ জিলাৰ ভাইচ প্ৰেচিডেণ্ট জয়দেৱ ডাঙৰীয়াই পুৰণীয়া সেতু নিৰ্মাণ কৰিছিলে তাৰে এখন প্ৰতিচ্ছবি আগবঢ়াব। আৰু লগতে আমাৰ কোচৰাজবংশী কালচাৰেলৰ বাদ্যযন্ত্ৰ আমাৰ অশ্বিনী ৰায় ডাঙৰীয়াই এখন দতৰা আগবঢ়াই যাব। আহি উপস্থিত হ'ব পৰা আমাৰ অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াক এখন আৰণাৰে সম্বৰ্ধনা জনাব আমাৰ চেলাঘাটি মণ্ডলৰ যিয়ে অৱমাননা কাৰ্যসূচী আমি এইখিনিতে স্থগিত ৰাখিছোঁ। আৰু এইটো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য। তাৰমানে BTC প্ৰধানমন্ত্ৰীৰো অধিকাৰ নাই, মুখ্যমন্ত্ৰীৰো নাই, BTCৰ চিঠিও নাই। ইয়াতে আঁচনি পাবৰ কাৰণে VCDCৰ মূৰত তেল ঢালিব লাগে। এতিয়া কোনো পাৰ্টীয়ে VCDCৰ কথা ক'ব নোৱাৰে, কাৰণ তেওঁলোকে VCDCক ভয় কৰে। কিন্তু বিজেপিয়ে VCDCক ভয় নকৰে। আৰু সেইকাৰণে আমি এনেকুৱা ব্যৱস্থা কৰিব লাগিব যাতে অৰুণোদয় লাখপতি বাইদেউ চৰকাৰী চাকৰি BTCৰ ৰাইজে ডাইৰেক্টলি পাব পাৰে, VCDCৰ মূৰত তেল ঢালিব নালাগে। ঠিক কৈছো নে নাই? মই আজি অৰুণোদয় পাবৰ কাৰণে VCDC ফৰ্মখনৰ কাৰণে 200-300 টকা দিব লাগে। ঘৰ বনাবৰ বাবে VCDCক টকা দিব লাগে, নহ'লে ঘৰ নাপায়। আৰু আমাৰ দুখীয়া মানুহ সদায় দুখীয়া হৈ থাকে। সেইকাৰণে এবাৰ যদি কোকৰাঝাৰত বিজেপিৰ চৰকাৰ আহে, এই VCDCৰ দালালি সদায় কাৰণে বন্ধ কৰি দিয়া হ'ব। সদায় কাৰণে বন্ধ কৰি দিয়া হ'ব। কাৰণ VCDC আমাৰ মালিক নহয়। আজি প্ৰধানমন্ত্ৰীয়ে টকা দিছে, ঘৰ বনাব, গৰীব মানুহে পাব লাগিব। আজি অৰুণোদয় টকা মই দিছোঁ, গৰীব মানুহে পাব লাগিব। ইয়াত VCDCৰ দালালি নচলিব। শ্ৰদ্ধা ৰাইজ, আজি BTCৰ দুখীয়া মানুহখিনি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে। আজি আমাৰ BTCৰ সকলো স্তৰৰ মানুহে অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। কোনোবাৰ বোলে মাটি নাই, কাৰোবাৰ বোলে অৰুণোদয় নাই, কাৰোবাৰ বোলে ঘৰ নাই। মই এটাই ক'ব পাৰোঁ, এবাৰ মাত্ৰ BTCত বিজেপিৰ চৰকাৰ আনি দিয়ক। ইয়াত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব। সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব। সকলো আই মাতৃয়ে অৰুণোদয় পাব। সকলো আই মাতৃয়ে লাখপতি বাইদেউৰ টকা পাব। আৰু আমাৰ 26টা জন মাটিৰ অধিকাৰ পাব। আমাৰ BTCত বড়ো, ৰাভা, শৰণীয়া কছাৰী, ঠেঙাল কছাৰী, বৰ্মন কছাৰী, আমাৰ কোচ ৰাজবংশী, আমাৰ নাথ যোগী, বঙালী ভাষী, আদিবাসী, আমাৰ ইয়াতে গোৰ্খা, হিন্দী ভাষী সকলো লোক বাস কৰে। আৰু এবাৰ যদি বিজেপিৰ চৰকাৰ আহে, সকলোৱে সমান অধিকাৰ লাভ কৰিব, সকলোৱে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, মই এনে কোৱা নাই
মই যি কওঁ তাক মই সদায় কৰিবৰ বাবে চেষ্টা কৰোঁ। 2020 চনত আমি বিটিএডিৰ চুক্তি স্বাক্ষৰ কৰিছিলোঁ। 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলোঁ। UPPL হওক বিজেপিয়ে হওক সকলোৱে ইয়াতে নমস্কাৰ কৰি ৰাইজক ভোট খোজে। কিন্তু আজিৰ পৰা কেইবছৰমান আগলৈকে ইয়াত বন্দুকত ভোট খুজিছিল। কোনে পৰিৱেশৰ পৰিৱৰ্তন কৰিলে? এই পৰিৱেশৰ পৰিৱৰ্তন বিজেপি চৰকাৰে কৰিলে আৰু তাৰ কাৰণে আজি BTCৰ ৰাইজে গণতান্ত্ৰিক অধিকাৰ ঘূৰাই পালে। শ্ৰদ্ধাৰ ৰাইজ, শান্তি আহিলে, গণতান্ত্ৰিক অধিকাৰ ঘূৰি আহিলে আৰু এতিয়া সময় যে অসমৰ আন জাগাত যেনেকৈ ডেভেলপমেণ্ট হৈছে, আন জাগাত মানুহে যেনেকৈ সুবিধা পাইছে, আমাৰ BTCটো সকলোৱে সমান অধিকাৰ পাব লাগিব। VCDCৰ দালালি ইয়াত নচলিব। ঠিক কথা কৈছো নে নাই? VCDC বিলাকে টকা খায় নে নাখায়? কিমান খায়? কিমান খায়? এটা ঘৰ দিলে কিমান লয়? কিমান লাগে? 10,000। 5 নে 10? 10। এটা অৰুণোদয় 200 নে 500 নে 1,000? 1,000। বাপৰে, ইমান লৈ লয়। সঁচাই লয় নে এনে কৈ আছে? এনে কৈছে নেকি? এইফালে কওক লয় নে নলয়? এই পিছৰ পৰা কওক লয় নে নলয়? লয়। এইফালে কওক লয় নে নলয়? এইফালে কওক লয় নে নলয়? এইবিলাক বন্ধ হ'ব লাগে নে নালাগে? বন্ধ হ'ব লাগে নে নালাগে? লাগে। কোনে বন্ধ কৰিব পাৰিব? কোনে বন্ধ কৰিব পাৰিব? মামাই বন্ধ কৰিব পাৰিব নে নোৱাৰে? মামাই বন্ধ কৰিব পাৰিব নে নোৱাৰে? মামাৰ ওপৰত বিশ্বাস আছে নে নাই? আছে। তেতিয়াহ'লে একবাৰ আপোনালোকে বিজেপিক ভোট দিয়ক। একবাৰ। আজি অসমত অৰুণোদয় পাইছে। অহা জানুৱাৰী মাহৰ পৰা যোনে যোনে অৰুণোদয় পাব তেওঁলোকে গেছৰ চিলিণ্ডাৰৰ কাৰণেও আৰু 250 টকা পাব। তাৰমানে 1250 আছিলে, এতিয়া 1500 হ'ব। কিন্তু বেলেগে পালেতো লাভ নাই, চালাকাটি ৰাইজে পালেহে লাভ আছে, হয় নে নহয়? যদি চবতে পায়, চালাকাটিয়ে নাপায়, মনটো ভাল লাগিব নেকি? লাগিব নেকি? এতিয়া গোটেই অসমতে জিঅ' টেগিং হৈ আছে। যোনে যোনে ঘৰ নাপালে এইবাৰ সকলোৱে ঘৰ পাব। কিন্তু বেলেগে ঘৰ পালে লাভ হ'ব জানো যদি চালাকাটি মানুহে নাপায়? চালাকাটিয়ে পাব লাগিব নে নালাগে? লাগিব। ৰেচন কাৰ্ডত ইমান দিনে আমি অকল চাউল দিছিলোঁ। 1 নৱেম্বৰৰ পৰা চাউলৰ লগতে কম দামত ৰাইজে চেনিও পাব, দালিও পাব, নিমখো পাব। কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙক। বঢ়িয়া। চাউলৰ লগত দালি, নিমখ আৰু চেনি পালে ভাল লাগিব নে নালাগিব? কোনে দিব পাৰিব? বেলেগ পাৰ্টিয়ে দিব পাৰিব নেকি? বেলেগ পাৰ্টিয়ে অৰুণোদয় দিব পাৰিব? বেলেগ পাৰ্টিয়ে লাখপতি বাইদেউ দিব পাৰিব? সঁচাই কৈছে নে এনে কৈছে? সঁচাই কৈছে? বেলেগ পাৰ্টিয়ে VCDC ভাঙিব পাৰিব? কোনে পাৰিব? ভোট কাক দিব লাগিব? মামাক ভোট দিব লাগিব নে নালাগিব?
লাগিব সঁচাই কৈছেতো আমি এটাই কথা কৈছোঁ বিপিএফও আমাৰ শত্ৰু নহয় ইউপিপিএলো আমাৰ শত্ৰু নহয় কিন্তু ভোট আমি পদুম ফুলত দিম হ'বনে নাই এটা ডাঙৰ হামচা কৰিব যাম পদুম ফুলত ভোট দিম বঢ়িয়া চালাকাটি মই বহু দিনৰ মূৰত আহিছোঁ লোকসভা ইলেকশ্যনৰ সময়ত আহিছিলোঁ আৰু চালাকাটিৰ ৰাইজে এইবাৰ মোক কেইটামান দাবী দিছে এটা ৰাইজে কৈছে যে NTPC চালাকাটিত থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ চাকৰি লোকেল ল'ৰাই পাব লাগে ঠিক কৈছে নে নাই থাৰ্ড গ্ৰেডটো মই নাজানো কিন্তু ফ'ৰ্থ গ্ৰেডটো কৰি দিম হ'ব হ'ব কাৰণ মই মিছা কথা ক'ব বেয়া পাওঁ থাৰ্ড গ্ৰেডটো মই নোৱাৰোঁ কিন্তু ফ'ৰ্থ গ্ৰেডটো হৈ যাব হ'ব ৰাইজে কৈছে যে চামাৰপাৰা পল্টন বজাৰৰ পৰা নাচুনকুটি হৰি মন্দিৰ থলমাৰা VCDC ৰাস্তাটো ধুনীয়াকৈ বনাই দিব লাগে লাগে নে নালাগে কাক কাক লাগে হাতে কওকচোন বঢ়িয়া ৰাইজে কৈছে চম্পা নদীৰ ওপৰত কালি পুখুৰীৰ পৰা বাসু গাঁৱলৈকে দলং এখন বনাই দিব লাগে কাক কাক লাগে কাক কাক লাগে চবকে লাগে ৰাইজে কৈছে যে আমাৰ চালাকাটিত এখন ডিগ্ৰী কলেজ বনাই দিব লাগে লাগে নে নালাগে তাৰপিছত ৰাইজে কৈছে বিষ্ণু মন্দিৰ হৰিহৰ আশ্ৰম কালি পুখুৰী বিষ্ণু মন্দিৰ বান্দাৰচাৰা হৰিহৰ আশ্ৰম ধুনীয়াকৈ বনাই দিব লাগে আৰু চালাকাটিত ইণ্টাৰচিটিখন ৰখাই দিব লাগে লাগে নে নালাগে লাগে চালাকাটিত ইণ্টাৰচিটি ৰখাব লাগে ঠিক আছে অৰুণোদয় কাক কাক লাগে কাক কাক লাগে হাত দাঙক ঠিক আছে লাখপতি বাইদেউ 10,000 টকা কাক কাক লাগে লাগে প্ৰধানমন্ত্ৰী ঘৰ কাক কাক লাগে বঢ়িয়া আমাৰ ৰেচন কাৰ্ডত চাউলৰ লগতে কম দামত দালি নিমখ চেনি কাক কাক লাগে গেছৰ চিলিণ্ডাৰত 250 টকা দাম কমাই দিব কাক কাক লাগে চবকে লাগে আৰু VCDC বিলাক বন্ধ কৰি দিব লাগে কাক কাক লাগে কাক কাক লাগে চবকে লাগে কোনে কোনে ভোট দিব পাক্কা দিব ইয়াতে কেণ্ডিডেট দিম নে নিদিম চালাকাটি বিজেপি কেণ্ডিডেট লাগিব নে নালাগে মই শুনাই নাই লাগিব নে নালাগে লাগিব কেণ্ডিডেট দিলে হাৰিব নে জিকিব পাক্কা জিকিব ঠিক আছে তেতিয়াহ'লে আমি আপোনালোকৰ কথা মতে কাম কৰিম আজি বহুত গৰম ৰাইজেও বহুত গৰমত আছে সেইকাৰণে তাতে মাইকটো আছিলে মই বোলো ৰাইজেনো কিমান গৰম পাই আছে অলপ প্ৰেক্টিচ কৰি চাওঁ কাৰণে ময়ো নিজে গৰমত কৈ আছোঁ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছোঁ আৰু সেইকাৰণে 1 আগষ্টৰ পৰা মই BTC গোটেই কেইটা সমষ্টিতে এবাৰ যাব চেষ্টা কৰিছিলোঁ আজি মই চালাকাটিত আহিছোঁ অলপ পিছত মই জমদুৱাৰত যাম অহাকালি মই পৰ্বতজৰাটো আহিবৰ বাবে চেষ্টা কৰিম তাৰমানে এইবাৰ BTCৰ 40টা সিটৰ 40টাতে মই নিজে গৈছোঁ ওদালগুৰি বাক্সা তামুলপুৰ চিৰাং কোকৰাঝাৰ আৰু
ৰাইজক সুধিছোঁ যে বিজেপি দলে ইলেকশ্যন খেলিব লাগে না নালাগে। সকলো স্থানতে ৰাইজে কৈছে যে এইবাৰ বিজেপিয়ে ইলেকশ্যন খেলিব লাগে আৰু বিজেপিয়ে চৰকাৰ বনাব লাগে। মই চালাকাটি ৰাইজকো সুধিম, চালাকাটিত বিজেপিয়ে ইলেকশ্যন খেলিব লাগিব নে নালাগে? লাগিব নে নালাগে? আপোনালোকে ভোট দিব নে নিদিয়ে? অলপ লাহেকৈ ক'লে নহ'ব, ডাঙৰকৈ ক'ব লাগিব, মোৰ কাণত মই শুনাই নাপাওঁ। ভোট দিব নে নিদিয়ে? আমি জিকিম নে নিজিকিম? একদম পাক্কা জিকিম। ঠিক আছে, আমাক কোনে কোনে ভোট দিব হাত দাঙকচোন। বাপৰে, চবে ভোট দিব। আৰু চালাকাটি ৰাইজে এবাৰ যদি ভোট দিম বুলি কৈছে ভোট দিবই, হয়নে নহয়? এতিয়া ৰাইজ, মই আপোনালোকক কেইটামান কথা ক'ব খোজোঁ। আমাৰ BTC 2003 চনত গঠন হয় আৰু 2003 চনৰ পৰা আজি আমি 2025 চন পালোঁ। আমাৰ BTC 23 বছৰ হৈ গ'ল। যিবিলাক বাচ্চা BTC হোৱাৰ সময়ত মাকৰ কোলাত আছিলে, এতিয়া সেই বাচ্চাৰ বিয়া হোৱাৰ সময় হ'ল। তাৰমানে BTC এবছৰ, দুবছৰ, 3 বছৰ নহয়, BTC 25 বছৰ হ'ল। ইয়াৰে 17-18 বছৰ BPFৰ চৰকাৰ হ'ল আৰু যোৱা 5 বছৰ UPPLৰ চৰকাৰ হ'ল। আমি কাকো সমালোচনা নকৰোঁ, কিন্তু এটা কথা আমি ক'ব লাগিব যে আমাৰ BTC ৰাইজৰ মনৰ পৰা যি দুখ আছিলে, কষ্ট আছিলে, আজিও এতিয়াও শেষ হোৱা নাই। আমাৰ BTC বহুত মানুহে মাটিৰ অধিকাৰ পোৱা নাই, বহুত মানুহে অৰুণোদয় পোৱা নাই, বহুতো মানুহে প্ৰধানমন্ত্ৰীৰ ঘৰ পোৱা নাই, বহুত হস্পিটেলত ডক্টৰ নাই, বহুত জাগাত ৰাস্তা নাই, বহুত নদীৰ ওপৰত দলং। হয়নে নহয়? BTC যাব লাগে নে নালাগে? যাব লাগে নে নালাগে? যদি যাব লাগে, বিজেপি আপোনালোকে ভোট দিব লাগিব। বিজেপি ইলেকশ্যনত জিকাব লাগিব। এই VCDCয়ে কাকো শান্তিত থাকিব নিদিয়ে। সকলো নাগৰিকৰ ওপৰত তেওঁলোকে অত্যাচাৰ কৰে। আজি BTC কোনো চৰকাৰী আঁচনি এটা পাবৰ কাৰণে টকা পইচাৰ ঘোষ দিব লাগে। চাকৰিৰ কথাটো মই নকওঁৱেই। গুৱাহাটী, দিছপুৰত যি চাকৰি ওলায় তাত কোনেও 1 টকাও ঘোষ দিব নালাগে। কিন্তু অকল দিছপুৰত ঘোষ নিদিয়াকৈ চাকৰি পালে নহ'ব, কোকৰাঝাৰতো ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব লাগিব। আৰু সেই ব্যৱস্থা কোনে কৰিব পাৰিব? সেই ব্যৱস্থা অকল মাত্ৰ বিজেপিয়ে কৰিব পাৰিব, আন কোনে কৰিব নোৱাৰে। আজি আমাৰ সভাত বহুতো বয়োজ্যেষ্ঠ ব্যক্তি আহিছে, মই দেখিছোঁ। সকলোকে মোৰ নমস্কাৰ। আপোনালোকে এটা কথা মনত পেলাওক, বিজেপি চৰকাৰ অহাৰ আগতে BTCৰ ইলেকশ্যন কেনেকৈ হৈছিলে? বন্দুকৰ লগত লৈ মটৰ চাইকেলত ল'ৰা আহিব, এই অমুকত ভোট দিবি দেই, উপায় নাই, ভোট নিদিলে গুলি মাৰিব, ভোট দিবই লাগিব।
নাছিলে ভোটাৰ চেণ্টাৰত গৈ পোৱাৰ আগতে ভোট খতম কোনে কাৰ ভোট মাৰিলে কোনো হিচাপ নাই কিন্তু আজি বিজেপিৰ চৰকাৰ বিটিচি কোনেও আজি বন্দুক লৈ ভোট নোখোজে মানুহক নমস্কাৰ কৰি ভোট খোজে যোৱাৰ পৰিৱেশ নাছিলে সদায় হুলস্থুলীয়া পৰিৱেশ আছিলে আন্দোলন আছিলে বন্ধ পিকেটি কিন্তু যোৱা 5 বছৰত আপোনালোকে এটাও গুলিকাণ্ড দেখা নাই এটাও বোমা বিস্ফোৰণ দেখা নাই লাহে লাহে সেই দিনবিলাক আমি পাহৰি গলো কেনেকৈ সম্ভৱ হ'ল অসমত বিজেপিৰ চৰকাৰ আজি আমি দিনে নিশাই কষ্ট কৰিলো যিবিলাকৰ হাতত বন্দুক আছিলে তেওঁলোকৰ পৰা আমি বন্দুকবোৰ ঘূৰাই ললো যদি কিবা বন্দুক গাঁতৰ তলতো আছিলে তাকো আমি বিচাৰি ললো আজি বিটিচি বন্দুকো নাই AK-47 নাই বন্দুক চলোৱা ল'ৰাই আজি বিটিচিৰ খেতি কৰিছে বন্দুক চলোৱা ল'ৰাই আজি ৰাজনীতি কৰিছে বন্দুক চলোৱা ল'ৰাই আজি ব্যৱসায় কৰিছে মানুহ আজি শান্তিত আছে কিহৰ কাৰণে অসমত বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে যে আমি বিটিচি শান্তি আনি যদি যোৱা 5 বছৰত আমি বিটিচিলৈ শান্তি আনিলো এই 5 বছৰত আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক আপোনালোকক অৰুণোদয়ৰ পৰা আৰম্ভ কৰি চৰকাৰী চাকৰিলৈকে তাৰ অধিকাৰ দিয়াৰ দায়িত্ব মোৰ মই সেই কাম পালন কৰিম নৰেন্দ্ৰ মোদী চালাকাটিৰ কাৰ্যকৰ্তা চালাকাটিৰ ৰাইজ বহুত বহুত ধন্যবাদ আকৌ লগ পাম জয় হিন্দ বন্দে মাতৰম